আজিকালি ল'ৰা ছোৱালী কি 12-13 বছৰ হ'বই নাপায়, তাৰে পিছতে কি প্ৰেম কৰিবৰ হ'লে, লাইন মাৰিবৰ হ'লে। কিন্তু লাইন মাৰাৰ আগতে আমি ভাল এটা কাম হাতত ল'ব লাগে, তাৰপাছত আমি বিয়াৰ মাথা ছোৱালীৰ মাথা মাৰা ন। হাই গাইজ, মই এটা কথা কওঁ আমাৰ ডেকা বন্ধুসকলক, যে বগা ঠগা ছোৱালী দেখিলে যে ভাল পালে যে পলুৱাই আনিব লাগিব সেইটো কথা নহয়। তাৰ আগতে আমি এটা নিজৰ ভৰিত নিজে থিয় হ'ব লাগিব। তাৰ পাছত তুমি কইনা আনা আৰু কিবা ছোৱালী আনা, ঠগা ছোৱালী আনি থাকা। সেইকাৰণে কৈছোঁ যে ডেকা বন্ধুসকল, কিবা এটা ভাল মজবুত কৰি চাকৰি হওক, ভালদৰে পঢ়া শুনা কৰি চাকৰি হওক বা এখন দোকান দিব লাগে, মানে বিয়া কৰাৰ আগত, বা যিকোনো ভাল কাম এটা মানে আগতীয়াকৈ মানে বিয়া কৰাৰ আগত ল'ব লাগে হাতত। তাৰ পাছত আমি বিয়াৰ মাথা মাৰিব লাগে ন। আজিকালি ল'ৰা ছোৱালী কি 12-13 বছৰ হ'বই নাপায়, তাৰে পিছতে কি প্ৰেম কৰিবৰ হ'লে, লাইন মাৰিবৰ হ'লে। কিন্তু লাইন মাৰাৰ আগতে আমি ভাল এটা কাম হাতত ল'ব লাগে, তাৰপাছত আমি বিয়াৰ মাথা ছোৱালীৰ মাথা মাৰা ন।